অৱশেষত বিয়াখন হ'লগৈ। ভেলেণ্টাইন্স ডেৰ দিনাই সঁচাই সখী নৰেন তামুলীক লৈ দৰা সাজত কৃষ্ণমণি চুতীয়া। তিতাবৰৰ দৃষ্টি প্ৰিয়াৰ ঘৰলৈ কৃষ্ণমণিৰ বৰযাত্ৰা। বিহু গীতেৰে অসমৰ সংগীতানুৰাগীৰ মন জয় কৰা কৃষ্ণমণিক লৈ চলি থকা দীৰ্ঘদিনীয়া প্ৰশ্নটোৰ আজি উত্তৰ ওলাল। এইবাৰ মোৰ বিয়া হৈছে সকলোৱে জানিছে, বাটে ঘাটে সকলোৱে বেৰি বেৰি মোক সুধিছে, কইনা হ'ব কোন মোৰে, কইনা হ'ব কোন, তিতাবৰৰ কইনা মোৰে পূৰ্ণিমাৰে জোন, অ আইতা পূৰ্ণিমাৰে জোন। ভেলেণ্টাইন্স ডেৰ দিনাই বৰহাটৰ পৰা বৰযাত্ৰী হৈ তিতাবৰৰ দৃষ্টিপ্ৰিয়াৰ ঘৰলৈ এইদৰেই আহিল কৃষ্ণমণি চুতীয়া। মৰম লাগি যায়, চেনে লাগি যায়, ৰাতি ৰাতি বিচনাত টোপনি নাই, জান বুলি মাতিম নে সোণ বুলি মাতিম নে, অ প্ৰিয়া টোপনি হেৰাই, ঐ টোপনি হেৰাই। সখীও সখী, সেই গানত নাম থকা সখীজনী। সখী হ'ব কোন মোৰে, সখী হ'ব কোন, সখী হ'ব নৰেন তামুলী সিও মোৰে সোণ, অ আইতা বুকুৰে আপোন। এইবাৰ মোৰ বিয়া হৈছে সকলোৱে জানিছে। যিহেতু আজি প্ৰেমৰ দিন, আজি প্ৰেমৰ দিনটোতে নিজৰ জীৱনৰ প্ৰেমৰ কথা ক'বলৈ অসমবাসীক মন গ'ল আৰু সেইকাৰণে আজিৰ দিনটো ঠিক কৰিলোঁ। ইফালে কইনা ঘৰো উখল মাখল, কাৰণ তিতাবৰৰ এইগৰাকী দৃষ্টিপ্ৰিয়াই মন হৰি নিলে কৃষ্ণমণিৰ। কইনায়ো লাজ লাজকৈ ক'লে আজি ভালেই লাগিছে। ৰিয়েল লাইফ নহয়, কৃষ্ণমণি চুতীয়াৰ ৰিয়েল লাইফৰ সংগী হ'ল তিতাবৰৰ দৃষ্টিপ্ৰিয়া হাজৰিকা। তোমাৰ প্ৰেমত পৰু পৰু লাগে